তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে, আশা কৰোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। তো গাইজ আজি মই এনেকুৱা এটা কথা ক'ম যিটো নেকি আপোনাৰ ভৱিষ্যতৰ লগত গঠিব পাৰে। তো গাইজ মানে এনেকুৱা এটা দিন যায় মানুহৰ কাৰণে, বহুত বেয়া দিন যায়। তো গাইজ মোৰ মানে কালি দিনটো বহুত বেয়া গৈছিলে, কাৰণ কালি মই ব্লগ ভিডিঅ' বনাইছিলোঁ মোৰ লগৰ এটাৰ লগত, কিন্তু ই মোৰ মোবাইলটো নি কাটি দিলে। গাইজ সেইটো কাৰণে আপোনালোকক কওঁ যে আপোনাৰ মোবাইলটো যিমান ভাল প্ৰকৃত বন্ধু নহওক কিয় আপুনি কেতিয়াও নিদিব, নহ'লে আপোনাৰ লগৰটোৱে আপোনাক বৰবাদ কৰি দিব পাৰে। গাইজ আপুনি যিমান পাৰে মোবাইলটো সুৰক্ষিত কৰি ৰাখিব, আৰু নিজৰ কেইটাই মানে আপোনাক ধ্বংস কৰাৰ চেষ্টা কৰে। আৰু ধৰক আপুনি মোবাইলত কিবা ছ'চিয়েল মিডিয়াৰ কাম কৰি আছে, সিহঁতে মানে এই বস্তুটো আপোনাক কেনেকৈ বন্ধ কৰিব পাৰে এইটোৰ কাৰণে সিহঁতে চেষ্টা কৰি থাকে। গাইজ সেইকাৰণে মানে নিজৰ প্ৰাইভেট বস্তুকেইটা মোবাইলত থকাখিনি সদায় লক কৰি ৰাখিব, যাতে কোনেও নেদেখে। সেইটোৰ কাৰণে মই আজিৰ এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো গাইজ মোৰ কথাটো ইম্পৰ্টেণ্ট বুলি ভাবিব অলপ, কাৰণ মোৰ লগত এনেকুৱা ঘটনা ঘটিছে। কাৰণ মই কিমান এটা ভিডিঅ' বনাবলৈ হ'লে বহুত কষ্ট হয়। যদি আপোনাৰ লগৰটোৱে কাটি দিয়ে তেনেহ'লে আপোনাৰ কিমান বেয়া লাগিব। সেইকাৰণে কওঁ, নিজৰ বস্তুবোৰ, প্ৰাইভেট বস্তুবোৰ যিমান পাৰে সুৰক্ষিত কৰি ৰাখিব। আৰু মোবাইলত মানে ধৰক আপোনাৰ বন্ধু আপোনাৰ তাত OTP বা মোবাইল নাম্বাৰটো বিচাৰি আছে, আপোনালোকে কেতিয়াও নিদিব, নহ'লে আপোনাক বৰবাদ কৰি দিব।